নমস্কাৰ আজি এটা মাছৰ নতুন ৰেচিপি লৈ আহিছো আশা কৰিছো সকলোৱে ভাল পাব তাৰ বাবে মই মাছ 3 পিস লৈছো এখিলা তেজপাত লৈছো ইলাইচি লৈছো লং লৈছো আৰু ডালচিনি লৈছো আৰু কটা জিৰা লৈছো আধা চামুচ আৰু জলকীয়া গুৰি লৈছো 1 চামুচ আৰু হালধি গুৰি লৈছো আধা চামুচ আৰু দুটা ডাঙৰ সাইজৰ পিয়াজ লৈছো আৰু নহৰু লৈছো 5-6 ফুটামান আৰু আদা লৈছিলো আধা ইঞ্চি মান আৰু দৈ 1 কাপ এতিয়া পিয়াজ আৰু আদা নহৰুখিনি একেলগে মিক্সিত এটা পেষ্ট বনাই লৈছো এতিয়া মই মাছখিনি ভালদৰে ফ্ৰাই কৰি লম ইয়া মাছ ভজা হৈ গৈছে এতিয়া মই এইখিনি তেলতে মছলাখিনি দি দিম ইয়া তেজপাত কিলাও দিছো কটা জিৰাখিনি আটাই মছলাখিনি একেলগে দি দিছো এতিয়া আদা নহৰু আৰু পিয়াজৰ পেষ্টখিনি দি দিছো গেছটো মিডিয়াম ফ্লেমত মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব এতিয়া ইয়াতে জলকীয়া গুৰি আৰু হালধিখিনি দি দিছো একেলগে এতিয়া দৈখিনি দি দিছো নিমখ সোৱাদ অনুসৰি দি দিছো আৰু অকণমান চেনি দি দিছো কাৰণ দৈটো টেঙা হ'ব পাৰে যে মছলাখিনি ভজা হৈ গৈছে এতিয়া তাত দৈ লোৱা কাপ দৰে 4 কাপ পানী দি লম গেছটো মিডিয়াম ফ্লেমত ৰাখিছো আৰু 10 পৰা 15 মিনিট সময় উতলাব দিছো এয়া দেখিছেনে পানীটো শুকাই গৈছে আমাৰ দৈৰ সৈতে মাছৰ এই নতুন ৰেচিপিটো ৰেডি এটা ইয়াত দুটা কেঁচা জলকীয়া দি দিম